হে দেউতাই কথা পাতি আছে, বিস্কুট দুটামান খাই লওঁ মনে কাণে। যাওঁ দুটামান বিস্কুট খাই লওঁ মনে কাণে। খাই লওঁ বিস্কুট দুটামান। আভি খাওঁগা বিস্কুট। বিস্কুট কেইটা খাই ভাল লাগিছে। কলিতা, হ'ব দিয়া, পাছত কথা পাতিম। বোপা ৰতন, তুমি ক'ত গ'লা? দেউতা, মই আছো। দেউতা, ভাইটি ক'ত গ'ল? বোপা ৰতন, ভাইটি ভিতৰত আছে চাগে। হয় নি দেউতা? দেউতা, মা মিটিঙলৈ গৈছে। তুমি চাহ অকণ বনোৱাগৈচোন, যোৱা। হ'ব ৰতন, তুমি বহা, মই কিটচেনত গৈ চাহ বনাম। হ'ব দেউতা, তুমি যোৱা। তাকে চাহপাতকেইটা পালো, বিস্কুটৰ বৈয়ামটো বিস্কুটকেইটা হেৰাইছে কেনেকে? বোপা ৰুতুকন, এফালে আহাচোন। গৈছো দেউতা, গৈছো, ৰ'ব। কোৱা দেউতা। বোপা লুতুকন, তোমাক যে ৰাতিপুৱাৰ পৰা দেখা নাই, তুমি ক'ত আছিলা? দেউতা, মই ৰন্তুহঁতৰ লগত বাহিৰত মাৰ্বল খেলি আছিলো। হয় নি লুতুকন? হয় দেউতা। ঠিক আছে লুতুকন, তুমি যোৱা বাৰু। হ'ব দেউতা। বোপা ৰতন, তুমি ক'ত আছা? কিমান যে বিস্কুট আনিম আৰু শান্তি নাইকিয়া হৈছে ল'ৰা দুটাৰ পৰা। ভালকে বিস্কুট কেইটামানো খাবলৈ নোপোৱা হলো বোপা ৰতন, ক'ত আছা তুমি? হয় দেউতা, কোৱাচোন দেউতা। বোপা ৰতন, তুমি বৈয়ামত থকা বিস্কুট কেইটা খাইছিলা নি? নাই দেউতা, মই নাই খোৱা। মইচোন আপোনাৰ লগতে কথা পাতি আছিলো। সেইটো হয় বাৰু ৰতন বোপা, ভাইটিয়েও নাই খোৱা বুলিয়ে কৈছে। তেনে কোনে খালে ৰতন বোপা? দেউতা, মই সঁচাকৈ খোৱা নাই দেউতা। দেউতা, মোৰ ওপৰত আপুনি বিশ্বাস ৰাখক দেউতা, মই সঁচাকৈ খোৱা নাই। হ'ব ৰতন বোপা, তুমি যোৱা এতিয়া। মই তোমালৈ আৰু ভাইটিলৈ চাহ বনাই লৈ গৈ আছো। হ'ব দেউতা। কি যে হ'ব আৰু, বিস্কুট এটা খাবলৈ নোপোৱা হলো। চোৰটো ধৰিবলৈ মই এটা বুদ্ধি ভাবিব লাগিব। পাই গলো বুদ্ধি। বাকী থকা বিস্কুট পেকেটত মই জলকীয়া আচাৰ থকা তেল অলপ লগাই থম। তেতিয়া খাবলৈ আহিলে মই গম পাম। তাকে ল'ৰাকেইটাক চাহ অকণ খুৱাই লওঁ আগতে। জানৈ আকাশখন ধুনীয়া, জানৈ তৰাৰে জিলিকা। ভাইটি, কি কৰিছা ভাইটি? দাদা, মই গান এটা গাই আছো এনে। দাদা, মা মিটিঙৰ পৰা কেইটা বজাত পাবহি? ভাত খোৱা নাই, ভোক লাগিছে আৰু মায়ে ভাতকেইটা বাঢ়ি দিব, খাম আৰু। হয় ভাইটি, মা অলপ পাছত আহিব আৰু ভাত খাব পাবা ভাইটি। ভাইটি, মই তোমাক এটা কথা কওঁ, সঁচা কথা কবা ভাইটি। হ'ব দাদা, মই সঁচা কথা কম। কোৱাচোন দাদা, কথাটো কি? ভাইটি, কিটচেনত থকা বিস্কুট কেইটা তুমি খাইছিলা নেকি বাৰু? সঁচা কথা কোৱাচোন। দাদা, মই সঁচাকে নাই খোৱা বিস্কুট। কিন্তু মই অলপ আগত এটা মেকুৰী পোৱালি যোৱা দেখিছিলো কিটচেনলৈ। সেই পোৱালিটোও খাব পাৰে দাদা। হয় নেকি ভাইটি? তেনেহলে দেউতাই তোমাকে মোকে এনেই সন্দেহ কৰিছে ভাইটি। বোপা ৰতন, আছানে? আছো দেউতা, আহক দেউতা। চাহ কিটচেনৰ টেবুলতে থোৱা আছে, খাবা ৰতন? হ'ব দেউতা, খাম বাৰু দিয়ক। দেউতা, মোৰ টিউচন আছে, মই টিউচনলৈ যাম। চাহ এখন খাই যাবা ৰতন। হ'ব দেউতা, হ'ব। ভাইটি, চাহ খোৱামগে, যোৱা, ঠাণ্ডা হ'ব। মই বজাৰ কেইটামান কৰিব যাওঁ, তুমি ঘৰত থাকিবা দেই। হ'ব দেউতা, মই থাকিম দিয়া, তুমি টেনশ্যন নকৰিবা। মই এতিয়া বজাৰ যোৱা চলেৰে দৰ্জাৰ চাইডত লুকাই থাকি চাই থাকিম ৰবা। দাদা টিউচন গ'ল, দেউতা বজাৰলৈ গ'ল। এতিয়া বিস্কুট কেইটা খাই লওঁ পেকেটত থকা। ভাল লাগিছে খাই। জ্বলা জ্বলা লাগিছে দেখোন। কিয় লাগিছে জ্বলা জ্বলা? বৰ জ্বলা দেখোন বিস্কুট কেইটা। বৰ জ্বলা জ্বলা লাগিছে, পানী অকণ দিয়া। দেউতা, পানী অকণ দিয়া, জ্বলা জ্বলা লাগিছে। দেউতা, বিস্কুটত কি দি থৈছিলা, জ্বলা জ্বলা লাগিছে? বোপা, বিস্কুট খোৱা মানুহজন তুমি মানে? সেইকাৰণেহে চুৰ কৰি বস্তু খাব নাপায়, চুৰ কৰিব নাপায়। চুৰ কৰিলে পৰিণাম এয়াই পাবা। দেউতা, মই আজিৰ পৰা নাখাওঁ। সঁচাকে কৈছো দেউতা, মই আজিৰ পৰা চুৰ কৰি একো বস্তুৱে নাখাওঁ। দেউতা, মোক পানী এগিলাচ আনি দিয়া। হ'ব বাৰু বোপা, আজিৰ পৰা চুৰ নকৰিবা। নকওঁ দেউতা, মই আজিৰ পৰা চুৰ কৰি একো বস্তুৱে নাখাওঁ দেউতা।